মাত্ৰ তিনিটা ৰাউণ্ড, এই তিনিটা ৰাউণ্ডতে জড়িত হৈছে আপোনাৰ জীৱনৰ আন্ধাৰ পোহৰ সকলো। কেৱল আপুনি ক্ৰছ কৰিব লাগে, এজনে আনজনক ক্ৰছ কৰি আগুৱাই যাব লাগে, কেৱল আপুনি পাছ কৰিব লাগে। মাত্ৰ দুটা ৰাউণ্ড পাছ কৰাৰ পিছত তিনিটা ৰাউণ্ডটো পাৰ কৰাৰ লগে লগে আপোনালোকে পাই যাব জীৱনৰ এটা নতুন ৰাস্তা। সেই ৰাস্তাটো যদি অতিক্ৰম কৰিব পাৰে আপোনালোকৰ ঘৰখন, আপুনি নিজে সুখী। আৰু যদি সেই দুটা ৰাউণ্ড পাৰ কৰাৰ পিছত আপুনি যদি নিজে নিজে হাৰি যায় তেনেহ'লে আপোনাক মানুহে ঠাট্টা কৰিব। আৰু যদি সেই দুটা ৰাউণ্ড পাৰ কৰি 3 নম্বৰ ৰাউণ্ডটো আপুনি যদি ঘোঁৰাৰ দৰে দৌৰে তেনেহ'লে এটা কথাই মনত ৰাখিব, আপোনালোকৰ মা আছে আগত। মাৰ কথা ভাবক আৰু দৌৰক। 3 নম্বৰ ৰাউণ্ডটোৱে আপোনাৰ জীৱনৰ লাষ্ট ৰাউণ্ড। কেৱল আপোনালোকে দৌৰক, বন্ধ হৈ যাব নিদিব আপোনালোকৰ কলিজাৰ ধপধপনি। আপুনি যিমান জোৰে উশাহ নলওক কিয় কেৱল দৌৰিয়ে থাকক আৰু লাষ্টত গৈ আপুনি নিজৰ ৰেকৰ্ড নিজে ভাঙি দিয়ক। কোনে আপোনাক হাৰাইছে, কোনে ঠাট্টা কৰিছে সেইটো কথা মনত ভাবক আৰু আপোনাৰ মা দেউতাই যে ইমান কষ্ট কৰি আছে সেই কথাটো গুৰুত্ব দি কেৱল আপুনি এজনে আনজনক ক্ৰছ কৰক আৰু নিজৰ জীৱনৰ ৰাস্তাটো পোহৰৰ ফালে আনক। যিহেতু অহাকালি ৰানিং ইণ্ডিয়ান আৰ্মি ষ্টাৰ্ট হ'ব, আপোনালোকে ফালি দিয়ক। সেইখিনি মোৰ ফালৰ পৰা থাকিল। সকলোকে বেষ্ট অফ লাক। এটা কথাই আশা কৰোঁ, আপোনালোকে যিমানে দৌৰে কালিৰ পৰা সকলোৱে আহি জানো এই ভিডিঅ'টোৰ কমেণ্টত জনাই মই পাছ কৰিছোঁ, মই ইণ্ডিয়ান আৰ্মিত যাম, মই ইণ্ডিয়ান আৰ্মি হ'মে, এনেকুৱা ধৰণৰ কমেণ্ট জানো পাওঁ, তাকে আশা কৰোঁ। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে যিমান পাৰে কষ্ট কৰক আৰু আপোনাৰ জীৱনলৈ আনক পোহৰ, এইখিনি আশা কৰোঁ। আজিলৈ মানে নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাম। জয় আই অসম।